ৰাতি 12:45 কৰোণা ঔষধ মই সপোনত পাইছিলোঁ। দুপৰ নিশা 12:45 হৈছে। সপোনতে পালো, পাই আৰু ৰৈ থাকিব নোৱাৰিলো। সঁহাৰি নোপোৱা দেখি ভাল খবৰটো SDC ছাৰকে দিলো। নগাঁৱত মুখ মিঠা পৰ্ব আৰম্ভ হৈছিলহে মাত্ৰ। খবৰটো ট্ৰু নিউজ অসমত শুনি পঢ়া টেবুলৰ পৰা উঠিল বিজ্ঞানৰ ছাত্ৰ। প্ৰতিবেদন আৰম্ভ কৰাৰ আগতে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক দিবলৈ লৈছো এটা ভাল খবৰ। ভাল খবৰ মানে ৰাইজ, পৃথিৱীক বচোৱা খবৰ। হাই বিধি, ফাট দিয়া বসুমতী পাতালে লুকাওঁ, এই খবৰ শুনাৰ আগতে অসম এৰি যাওঁ। অসমত আৱিষ্কাৰ হ'ল কৰোনাৰ প্ৰতিষেধক। হয় দৰ্শকসকল, অবিশ্বাস্য হলেও সত্য। নগাঁৱৰ এগৰাকী মহিলাই উলিয়ালে বিশ্বক জীৱন দিব পৰা এই প্ৰতিষেধক। গৱেষণা নহয়, এইবাৰ সপোনতে আৱিষ্কাৰ কৰোনাৰ ভেকচিন। ৰ'ব দৰ্শকসকল, এয়া আৰম্ভণিহে। এতিয়া শুনক এইখন অসমৰে এক আজব ঘটনা। মই এনেকৈ সপোনত ঔষধ এটা পাইছিলোঁ, মানে মে' 9 তাৰিখ আছিলে এনেকুৱা এটা। ছাৰে কৰোণা ঔষধ, কৰোণা যিহেতু এতিয়া হৈ আছে, তেওঁ কৰোণা ঔষধ এইটো হয় তেওঁ যি সময়ত সমগ্ৰ বিশ্বই কৰোনাৰ প্ৰতিষেধক আৱিষ্কাৰ কৰাত ব্যৰ্থ হৈছে, সেই সময়তে নগাঁৱৰ কৰোনা দেৱীয়ে দিছে আশাৰ বতৰা। আমি আৰু একো ক'ব নোৱাৰো ৰাইজ, যি কয় মহিলাগৰাকীয়ে নিজেই কওক। আপুনিও শুনি হাঁহক, লগতে আমাৰ ডেক্সেও আৰু হাঁহি ৰখাব নোৱাৰে। মই তেতিয়া আগবাঢ়িব পাৰিম বাৰু এজন কৰোণা ৰোগীক খুৱাবৰ কাৰণে। তেওঁলোকে পৰীক্ষা নিৰীক্ষা কৰে, তাৰপিছত ৰিজাল্টটো পোৱাৰ পিছত তেতিয়া মই কৰোণা ৰোগীক ঔষধটো খুৱাবলৈ চেষ্টা কৰিম। তাৰপিছত যদি ভাল হয়, তাৰপিছত মই মেডিচিন বনাই সকলোকে ৰক্ষা কৰিবলৈ দিব পাৰিম। আমাৰ বাইদেউ দীপালী বনিয়া বাইদেউ এটা কিবা প্লেন এটা পাইছে, তেওঁ সপোনত দেখা বুলি কৈছে, সপোনৰ পৰা সেই প্লেনটো পোৱা বুলি কৈছে। আৰু প্লেনটোৰ বিষয়ত আমি এটা এই খবৰ শুনাৰ পাছত চাগে বহুতো বিজ্ঞানী গৱেষকে লেবৰেটৰী এৰি বিচনালৈ যে নাযাব, তাৰ কোনো মানে নাই। তেখেতে কৰোণা বেমাৰৰ মহাঔষধ হিচাপত কাম দিব বুলি তেওঁ সপোনত দেখিছে। গতিকে প্লেনটো যদি এনেকুৱা পৰিস্থিতিত যদি তেওঁ ভাল। ডেস্ক ৰিপৰ্ট, ট্ৰু নিউজ অসম।